ইমান ভাগৰ লাগিছে তো কাম মালিটো ক'ত আছে কাম মালিটো ক'ত বলো কাম মালি বন্ধু তুমি কিतना নোমান আছে নেকি Kamali, oi Kamali. Ada, mana ini lagi? Iya tuh nak. Kuat kalau rumah dah sini ki, rumah tu saya. কামৱালি তো ইয়াত হৈ আছে ঐ কামৱালি তো বঢ়িয়াকে হৈ আছে এইটো কি পেপচি বিৰিও লৈছে এইটো বঢ়িয়াকে পেন লগাই হৈ আছে মানে ঐ কামৱালি উঠ উঠ শুনাই নাই কি হৈ গ'ল কামৱালি উঠ ঐ কামৱালি উঠ উঠ তই এনেকা নামানিব তোক মই ইমান বঢ়িয়াকৈ হৈ আছে তই মোৰ চব বস্তুবিলাক খাই পেলাই তই ইমান বিচাৰি আছো মাতি আছো উঠা নাই ঐ কামলি উঠ কি হ'ল বাপেকে ইমান মাতিছে কি কৈছ তুমি হা ইমান মাতি কাটিছে কিবা লাগিছিল নেকি ছাৰ ইমান সন্ধিয়া আৰে তোক মই ইমান বিচাৰি আছো হা তুমি ইয়াত হৈ আছে মানে কি দাৰু চাৰু পাই পেলাই হৈ আছে নেকি তুমি হা আপোনাৰ বাপেকে বিচাৰি দেখোন উল্টা তই মোক এনেকা কৈছে যে হ'ব 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 মই ইমান জোৰকৈ মাৰা নাই কান্দিব নালাগে মোৰ কাৰণে চাহ এক কাপ বনাই যা জলদি যা হ'ব ছাৰ চাহ লোৱাৰ সময়ত তুমি যেনেকা হাতটো ধুই কিনি পইচাটো লয় সেনেকাই চাহ বনোৱাৰ সময়তো ভৰিয়াকৈ ধুই কিনি বনাবি হ'ব ছাৰ গৰম মুঠি মুঠি বনাই দিম সি যে মোক ক'লে হাতটো কেনেকা ধুই কিনি পইচাটো লয় তেনেকাহে চাহটো বনাবি বুলি ক'লে হয় ছাৰ গৰম মুঠি মুঠি বনাই দিম আপোনাক মই চাহ এতিয়াহে বনাম ইমান সন্ধিয়া সময়ত কোন বাপেকে চাহ খায় A few moments later. গৰম মুঠি মুঠি বনাই দিছো আপোনাক গৰম মুঠি মুঠি বনাই দিছো হৈ গ'ল চাহটো হৈ গ'ল ছাৰ আনি দে ইয়াত টেবুলত ৰাখি দে এই খেলা এইটো নকৰাই জনী চাহটো সদায় চেনি বেছি দিয়ে নহয় কামবালি ঐ ইয়াত আহচোন কি হ'ল ছাৰ তুমি সদায় চেনিটো বেছিকৈ দিয় যে তোমাক সদায় ক'ব লাগে নেকি হা আৰু তুমি চাহত কি ডালিলা হা পূৰা বেয়াকৈ গুণ্ডা ওলাইছে যে আৰু কিবা কিবা ওলাইছে চাহৰ পৰা ছাৰ গৰম মুঠি মুঠি বনাইছিলে চাহটো কি কৰোঁ মই বে তুমি কি কৰি বনালি ক'ত পলাই আছা হা ৰচোন বাপেকে ক'ত পলাই আছে হা के सिरा पर नहीं रीच बलिए मैं गिरा होया बंदा जमा नीच बलिए